গাইজ কেনেকুৱা সকলোৰে ভালনে আশা কৰোঁ সকলোৱে ভালে আছে তো গাইজ আজি শিকোৱাম আপোনালোকক ইউটিউব শৰ্ট ভিডিঅ'ত কেনেকৈ থাম্বনেইল লগাব পাৰি তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গোটেইখিনি A to Z শিকাই আছোঁ আপোনালোকক তো পোনপ্ৰথমতে আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনলৈকে আহক প্ৰথমতে আমি আহিলোঁ ইউটিউবলৈ তাৰপিছত ইয়াতে ভিডিঅ' চিলেক্ট কৰিম তো এইটো ভিডিঅ'ই হ'ল চিলেক্ট কৰি ল'লোঁ ইয়াৰে পিছত আমি আপলোড কৰি ল'লোঁ আপলোড ইয়াতে আহিলোঁ এড ডিটেইলছত আপোনালোকে আহিব লাগিব এড ডিটেইলছৰ পিছত মানে মই ভিডিঅ'টো এডিট কৰি লোৱা নাই প্ৰথমতে আপোনালোকে ইয়াতে আহিব এডিটত আহি কিনে আপোনালোকে লাষ্টত 2 ছেকেণ্ডৰ কাৰণে থাম্বনেইলখন লগাই দিব তাৰপিছত এনেকৈ থাম্বনেইলখন আপোনালোকে লগাব পাৰিব তো এইখিনিয়ে আছিল তো আপোনালোকে এনেকৈ লগাব পাৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ হৈ যাব তো থাম্বনেইলখন লাগি যাব যেনেকৈ লগাব খোজে যোনখিনি ক্লিপ লগাব খোজে তো সেইখিনি লগাব পাৰিব নাইবা থাম্বনেইল বনাই কিনে 2 ছেকেণ্ডৰ কাৰণে জাষ্ট 2 ছেকেণ্ডৰ কাৰণে আপোনালোকে লাষ্টত লগাই দিলে হ'ব আৰু ইয়াতে কেপশ্যনখিনি দি দিলে হ'ল আৰু আপলোড কৰি দিলে হ'ল এইখিনি আৰু